এভৰিৱান কি খবৰ আশা কৰো সকলোৰে ভাল মোৰো বৰ্তমান ভাল স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আজি ভাবিছো মই বিহু বজাৰ কি কৰিলো তাকে অকমান আপোনালোকক দেখাও বুলি আৰু লগতে আপোনালোকে বিহু বজাৰ কৰিলে নে যদি কৰিলে কমেন্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব তেন্তে ভিডিঅটো আৰম্ভ কৰো আহক প্ৰথমতে দেখুৱা মই চাদৰ মেখেলাৰ বজাৰ কি কৰিলো কেজু কৰিলো তাকে দেখুৱা প্ৰথমতে চাদৰ মেখেলা দেখুৱা এজো পাৰ্পল কালাৰত আছে হোৱাইট এখন চাদৰখন হয় চাদৰখনত গুটি ফুল আছে আৰু সাইডত পটি দি দিছো এনেকে আৰু বগা দহি বাটি দিয়া আছে কাপোৰটো কেনেকুৱা লাগিছে জনাব কিন্তু দেই আৰু ইয়াৰ মেখেলাখন মেখেলা এখন মেখেলাখনৰ তলটোত ফুল আছে ওপৰত ফুল নাই বাৰু আৰু এযোৰ লৈছো সেইযোৰৰ মেখেলাখন যে এখন মেখেলা চাদৰ এখন চাদৰখনতো পটি লগাই দিছো এই চাদৰখনতো দহি বগাই দিছো এজো কেনেকুৱা লাগিছে এজো জনাব আৰু মোৰ ড্ৰেছ দুটা দেখাইছো এটো বেছি লং নহয় ড্ৰেছটো শৰ্ট হয় ফ্ৰকে হয় কিন্তু শৰ্ট হয় আৰু নেক্সটটো হৈছে এটো একদম পিওর কটন হয় এটো একেবাৰে সিম্পল হয় এটো লং এটো লং হয় আৰু ইয়াৰ হাতটো এটো ইলাষ্টিক লগাই থোৱা আছে ইয়াত ডিজাইন নাই সিম্পল কিন্তু গৰমত পিন্ধিবলৈ খুব ভাল হ'ব কোমল কাপোৰটো আৰু লগতে স্যান্ডেল এযোৰ আনিছো এইযোৰ ইয়াৰ এটো কাৰণে মোক খুব ভাল লাগিলে ওপৰৰ ডিজাইনটো কাৰণে আপোনালোকক কেনেকুৱা লাগিছে জনাবলৈ কিন্তু নাপাহৰিব আজি বজাৰ মোৰ ইমানে আছিল বিহু বজাৰ আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পুনৰবাৰ কৈছো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব পুনৰ লগ পাম মোৰ অন্য এটা ভিডিও হৈতে আজিলৈ আহো তেন্তে